নমস্কাৰ নিউজ আসামৰ দৰ্শকসকলক দিব বিচাৰিছো আজিৰ দিনটোৰ 20টাকৈ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথম খবৰটো হৈছে অসমত আকৌ 583 জন কোভিড পজিটিভ, ইয়াৰে 193 জন গুৱাহাটী মহানগৰীৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 2,20,893 জনলৈ বৃদ্ধি পাইছে। অসমত সোমবাৰৰ দিনটোত সুস্থ হৈছে 98 জন লোক। এতিয়ালৈকে ৰাজ্যত আৰোগ্য হৈ ঘৰলৈ উভতিছে 2,16,041 জন লোক। এতিয়াও অসমত চিকিৎসাধীন হৈ আছে 2,387 জন ৰোগী। ইফালে মৃত্যু হোৱা লোকৰ সংখ্যা 1,118 জনলৈ পাইছে বৃদ্ধি। আজিৰ দ্বিতীয় খবৰটো হৈছে কাজিৰঙা কহৰাত 18 এপ্ৰিলত সাংবাদিকৰ মুকলি বিহু। কাজিৰঙা কহৰা গ্ৰাম উন্নয়ন অতিথিশালাৰ সন্মুখৰ বাকৰিত 18 এপ্ৰিল অৰ্থাৎ দেওবাৰে দিনৰ 9 বজাৰ পৰা আৰম্ভ হ'ব এই মুকলি বিহু অনুষ্ঠান। আজিৰ তৃতীয় খবৰটো হৈছে শোণিতপুৰৰ বালিপাৰাত সংঘটিত হয় পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৰি ৰায় নামৰ এজন লোক, আহত 5জন শ্ৰমিক। আজিৰ 4 নম্বৰ খবৰটো হ'ল বোকাজান আৰক্ষীৰ বিশেষ অভিযান, জব্দ 22 mm এটি পিষ্টল আৰু মেগজিন সহ 2 জাঁই গুলী। NL07 EB0788 নম্বৰৰ এখন স্কুটিত আনিছিল পিষ্টলটো। ডিমাপুৰৰ পৰা অসমলৈ বিক্ৰীৰ বাবে আনিছিল পিষ্টলটো। অভিযানত ধৃত assamese নামৰ 20 বছৰীয়া যুৱকজনক অসম নাগালেণ্ড সীমান্তৰ পৰা খটখটি আৰক্ষীয়ে আটক কৰে। আজিৰ 5 নম্বৰ খবৰটো হ'ল জনসাধাৰণক ভেকচিনৰ বাবে মাত মাতিবলৈ আহ্বান প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ। টুইটাৰ যোগে ভেকচিন ৰপ্তানিটো চৰকাৰক বাধা আৰোপ কৰিবলৈ আহ্বান জনায় দুয়োগৰাকীয়ে। আজি 6 নম্বৰ খবৰটো হ'ল কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমান হোম আইচলেশ্যনত আছে কামৰূপ জিলা উপায়ুক্তগৰাকী। আজিৰ 7 নম্বৰ খবৰটো হ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰন্থ অধ্যয়নে উজলিল এগৰাকী কণমানি শিশু। সংযুক্ত আৰৱ এমিৰেটছৰ নিবাসী ভাৰতীয় বংশোদ্ভৱ কিয়াৰা কৌৰ নামৰ শিশুটিয়ে মাত্ৰ 105 মিনিটত 36খন গ্ৰন্থ পঢ়ি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আজিৰ 8 নম্বৰ খবৰটো হৈছে বৃদ্ধি হৈছে কৰোনাৰ সংক্ৰমণ। 2 ঘণ্টাতকৈ কম সময়ৰ বিমানত বন্ধ কৰিলে কেটাৰিং সেৱা। আজিৰ 9 নম্বৰ খবৰটো হ'ল প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালৰ সৈতে এক বৈঠকত বহিব অহা 14 এপ্ৰিলত। এই ভাৰ্চুৱেল বৈঠকত কৰোনা আৰু টীকাকৰণ সন্দৰ্ভত কৰা হ'ব আলোচনা। আজিৰ 10 নম্বৰ খবৰটো হ'ল ভেকচিন প্ৰদানত ভাৰতৰ বৃহৎ সাফল্য। 85 দিনত প্ৰায় 10 কোটি ভেকচিন প্ৰদান কৰা হয়। আজিৰ দিনটোৰ 11 নম্বৰ খবৰটো হৈছে অক্টোবৰৰ ভিতৰত ভাৰতে 5টাকৈ নতুন কোভিড ভেকচিন লাভ কৰিব। এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ 12 নম্বৰ খবৰটো হৈছে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিষেধাজ্ঞা জাৰি। নিৰ্বাচন আয়োগে 24 ঘণ্টাৰ বাবে জাৰি কৰিছে এই নিষেধাজ্ঞা। নিৰ্বাচনী আইন ভংগ কৰাৰ বাবে এই ব্যৱস্থা লৈছে নিৰ্বাচন আয়োগে। 13 নম্বৰ খবৰটো হৈছে দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব ল'ব সুশীল চন্দাই। অহা 13 এপ্ৰিলত দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে সুশীল চন্দাই। আজিৰ 14 নম্বৰ খবৰটো হ'ল 18 বছৰৰ ঊৰ্ধ্বৰ লোকে ইচ্ছা অনুযায়ী যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে এখন বিশেষ আবেদনৰ শুনানি গ্ৰহণ কৰে। আজিৰ 15 নম্বৰ খবৰটো হৈছে নেতাৰ দুৰ্ব্যৱহাৰৰ বাবে ভূপালৰ এগৰাকী চিকিৎসকৰ পদত্যাগ। মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী PC শৰ্মাই এগৰাকী ৰোগীৰ মৃত্যুক লৈ মানসিকভাৱে অপদস্থ কৰাৰ বাবে পদত্যাগ কৰে ডক্টৰ যোগেন্দ্ৰ শ্ৰীবাস্তৱে। আজিৰ 16 নম্বৰ খবৰটো হ'ল আজাপৰ সংবাদমেল আপোচবিহীন ধাৰাত অব্যাহত থাকিব। 2 মে'লৈ অপেক্ষা কৰক, আমি অসমৰ ৰাইজৰ লগত ৰাখি সিদ্ধান্ত ল'ম। অসমৰ ৰাইজে যোগাত্মক চিন্তা আগবঢ়ালে, এই বক্তব্য দিয়ে লুইনজ্যোতি গগৈয়ে। 17 নম্বৰ খবৰটো হ'ল 2 মে'ত অসমৰ মিত্ৰজোঁটৰ চৰকাৰ হ'বই। অতুল বৰা
হৰ্চ ট্ৰেডিঙক লৈ তেওঁ কয় যে একাংশ দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰাৰ্থীক বাহিৰলৈ লৈ গৈছে, অৰ্থাৎ নিজৰ প্ৰাৰ্থীৰ ওপৰত আস্থা নাই। তেওঁলোকৰ দলক ৰাইজে কিদৰে বিশ্বাসত ল'ব? আজিৰ 18 নম্বৰ খবৰটো হৈছে ৰাছিয়াৰ কোভিড ভেকচিন ব্যৱহাৰৰ বাবে অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। সংক্ৰমণ বৃদ্ধি আৰু ভেকচিনৰ কিছু নাটনিৰ সময়তে ভাৰতে ব্যৱহাৰ কৰিব তৃতীয়টো কৰোনাৰ ভেকচিন। নম্বৰ খবৰটো হ'ল IPLত সোমবাৰে মাত্ৰ 4 ৰানৰ ব্যৱধানত পাঞ্জাৱৰ হাতত পৰাস্ত হ'ল ৰাজস্থান। আজিৰ শেষৰ অৰ্থাৎ 20 নম্বৰ খবৰটো হৈছে দেশত দ্ৰুত হাৰত বৃদ্ধি হৈছে কৰোনাৰ সংক্ৰমণ, সাৱধান, নিৰ্বাচনী প্ৰচাৰত নাই, বিহুলৈহে আহিব কৰোনা। দৰ্শকসকলক ধন্যবাদ জনাই আজিৰ বাতৰিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।